পৰিচয়টো অভিনেত্ৰী হিচাপে দিবলৈ বিৰাট ভাল পাওঁ তাৰপিছত বাৰু এইবিলাক এতিয়া মহিলা মৰ্চাৰ ৰাজ্যিকৰ সভানেত্ৰী হিচাপে আছো আৰু বৈ থাক আমাৰ মানে তৃতীয়খন কাৰ্যনিৰ্বাহক সভা এইবাৰ গোলাঘাট জিলাতে অনুষ্ঠিত হ'ব মানে পৰহিলে হ'ব আৰু আমি যেতিয়া কাৰ্যনিৰ্বাহক সভা থাকে সাংগঠনিক সভা থাকে তেতিয়া মানে আমি সেই জিলাখনৰ আগদিনাখনে আমাৰ যিসকল মহিলা বিশিষ্ট মহিলা থাকে যিসকলে নিজৰ কৰ্ম আৰু চিন্তাৰে বা আদৰ্শ যিসকল মাতৃ থাকে তেখেতসকলক গৈ পেলাই এইটো আৰু দুটা পৰিয়াল আছে তাতে যাম গতিকে এইখিনি আমাৰ কাৰ্যসূচী আছিল আৰু মই আমাৰ বৰ্মা আৰু বৰ্তাক মই পাইছো আজিৰ পৰা ৩-৪ বছৰ হ'ল নেকি ৪ বছৰ গোলাঘাটৰ ভাৰত মাতা পূজনত লগ পাইছিলো তাৰপিছত আজি আকৌ যেতিয়া এনেকে আমি বোলো না আকৌ যাম এবাৰ ঘৰত যাম সেইকাৰণে বেছি উৎফুল্লিত হৈ আছিলো গতিকে যা হওক এই আমি এইখিনি আৰু মোৰ লগত অহাসকলক মই চিনাই কৰাই দিছো এনেইতো বাৰু চিনাই পাই আমাৰ গোলাঘাট মহিলা মৰ্চাৰ জুনু গগৈ মহিলা মৰ্চাৰ সভানেত্ৰী এখেতকতো চিনি পাব ইয়াত মোৰ মহিলা মৰ্চাৰ ভাইচ প্ৰেচিডেণ্ট দীপিকা দৌৰী এখেতৰ ঘৰ শিৱসাগৰ মধুমিতা দত্ত বাইদেউ এখেতৰ ঘৰ ডিব্ৰুগড়ত উপাসনা বৰা মোৰ ট্ৰেজাৰাৰ মোৰ টিমৰ তেখেতৰ ঘৰ গুৱাহাটী মুন্মী শৰ্মা তেখেতৰ ঘৰ গুৱাহাটীত গীতুমণি বাইদেউ ক'ত গ'ল আহি পালে নিপামণি ঠাকুৰীয়া তেখেত মোৰ ছ'চিয়েল মিডিয়াৰ কনভেনাৰ এইখিনি মোৰ লগত টিমটো আহিছে আৰু বাকী টিমটো মোৰ গোটেই সখী ভাগিনী তাতে মিটিঙৰ এৰেঞ্জমেণ্ট কৰিছে এতিয়া গোটেই পৰিয়ালটো এবাৰ আপোনালোকে চিনাই কৰাই দিয়ক কোন কোন আছে বহুত দেখা পাইছো Good president. Good president. Good president. Baki secretary. More hot in charge. আমাৰ দলৰ লগতে আপোনাৰ উত্তৰ জড়িত আমাৰ এই পৰিয়ালৰ শক্তিশালী মাতৃ আমাৰ মহিলা মৰ্চাৰ তৰফৰ পৰা এনেকুৱা আই সকলোৱে পাওক ন আমাৰ এইফালে গৈ দিয়ক কৃষ্ণ স্বাস্থ্য ভালে থাকক বৰ্তা আৰু বৰ্মাৰ ন নে কি এইবিধে আচলতে এতিয়া আৰু আপোনালোকেও আমাক আশীৰ্বাদ কৰক দিনে নিশাই ঘূৰি থাকো মহিলাসকলৰ মাজতে সজাগতা কৰাৰ কাৰণে চেষ্টা কৰি আছো গতিকে কৃষ্ণ এতিয়া আপুনি কি দিব মোৰ আশীৰ্বাদ এইটোৱে সকলোৱে সুখেৰে থাকক শান্তিৰে থাকক আৰু বৰ্তমান যিটো পৰিস্থিতিত আপোনালোক সকলোৱে ঘূৰি ফুৰিছে নহয় এইটো ফলপ্ৰসূ হওক দেই ইয়াত এটা কি হৈছে মই নিজেও বাৰু বিজেপিৰ MP খেলিছিলোঁ 2002 চনত কলিয়াবৰ কনষ্টিটুৱেঞ্চিৰ পৰা
এইটো বাই ইলেকশ্যনত খেলিছিলোঁ তো তেতিয়া ডিব্ৰুগড় আছিলে মোৰ কেণ্ডিডেট তো মই ৰূপহী বটদ্ৰৱা আৰু ধিং এই তিনিটা সমষ্টিতে হাৰিলোঁ বাকীবিলাকত চব ঠিক আছিলে বাকী মই যুৱ মৰ্চাসকলৰ পৰা যিখিনি দেখিলোঁ তাত অৱশ্যে তেখেতে ভালকৈ জানে বদনাম হ'লেও মই ক'বই লাগিব মানে আমাৰ 2002 মই 3 দিন মানে তাত 5টা কনষ্টিটুৱেঞ্চি ইয়াত 5টা গতিকে মই 3 দিন গোলাঘাটত থাকোঁ 3 দিন নগাঁৱত থাকোঁ কিন্তু এটা কথা মই দেখিলোঁ মহিলা মৰ্চা কিন্তু মই তেতিয়াৰ পৰা দেখি আহিছোঁ দেই নগাঁৱতো দেখি আহিলোঁ মই কাৰো বদনাম কৰা নাই সাংস্কৃতিক ক্ষেত্ৰখনত থাকিও বহুত মানুহৰ মৰম পাইছোঁ ইমান অসমত কৰিছোঁ আৰু আজি মই মোৰ এইটো ভাবা নাই যে মই পৰিশ্ৰম আছোঁ কাৰণে আহিছোঁ এনেকুৱা নহয় আহিবলৈ সুবিধা পাইছোঁ বাট এই যিটো এটা ইমান যে সম্পৰ্ক এটা হ'ল যে এইটোতো মোৰ বহুত ডাঙৰ অভিজ্ঞতা নহয় গতিকে এই বস্তুবিলাক এনজয় কৰি আছোঁ বাছ আৰু বাকী দেখা যাব কি হয় আৰু যুগে যুগেতো সত্যৰে সদায় জয় হয় হয় নাই গতিকে এইবিলাক খন্তেকীয়া বস্তু আহিব যাব খুব দুখৰ খেল কি কয় বৰমা তাকেইতো আমিও